হেল্ল' গাইজ, পংটো জ্ঞানত আপোনালোকক স্বাগতম। আজি আমি অসমৰ বুৰঞ্জী আৰু আহোম ৰাজ্যৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ব অসমৰ প্ৰাচীনতম নাম প্ৰাগজ্যোতিষপুৰ আৰু দ্বিতীয় প্ৰশ্নটো হ'ল প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখন কালিকা পুৰাণ। 3 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰাচীনতম শাসকগৰাকী মহিৰাং দানৱ। 4 নম্বৰ প্ৰশ্নটো হ'ল প্ৰাগজ্যোতিষৰ পশ্চিম সীমান্তত বৰ্তমান বাংলাদেশৰ কৌৰতাৰ নদী। 5 নম্বৰ প্ৰশ্নটো হ'ল প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমান্তত অৱস্থিত বংগোপসাগৰ। 7 নম্বৰ প্ৰশ্নটো হ'ল পুৰণি কামৰূপৰ 4টা ভাগ: ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমৰপীঠ। 8 নম্বৰ প্ৰশ্নটো হ'ল আহোমসকলৰ ভাষাত অসমৰ নাম মুংডুনডুন খাম। 9 নম্বৰ প্ৰশ্নটো হ'ল আহোমসকল অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত। 10 নম্বৰ প্ৰশ্নটো হ'ল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাই। 11 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম ৰাজধানী চৰাইদেউ। 12 নম্বৰ প্ৰশ্নটো হ'ল আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ। 13 নম্বৰ প্ৰশ্নটো হ'ল আহোমৰ শেষ ৰজাজন চন্দ্ৰকান্ত সিংহ। 14 নম্বৰ প্ৰশ্নটো হ'ল পিতৃক হত্যা কৰি ৰাজপাটত বহা অসম ৰজাজন চুংক্লেংমুং। 15 নম্বৰ প্ৰশ্নটো হ'ল আহোমে প্ৰথমতে হোৱা বিবাহক চকলং বুলি কয়। 16 নম্বৰ প্ৰশ্নটো হ'ল ল'ৰা ৰজাৰ প্ৰকৃত নাম চুলিকফা। আৰু 17 নম্বৰ প্ৰশ্নটো হ'ল সতী জয়মতী আহোম ৰজা গদাধৰ সিংহৰ পত্নী। এওঁ স্বামীৰ মংগলৰ বাবে জীৱন উৎসৰ্গ কৰি সতীত্বৰ খ্যাতি অৰ্জন কৰিছিল। 18 নম্বৰ প্ৰশ্নটো হ'ল সতী জয়মতীক শাস্তি দিয়া পথাৰখন আছিল জেৰেঙ্গা পথাৰ। 19 নম্বৰ প্ৰশ্নটো হ'ল মূলা গাভৰু বৰগোহাঁই ফংচেংমুঙৰ পত্নী। তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজেই ঘোঁৰাত উঠি শত্ৰুপক্ষৰ লগত যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰিছিল। 20 নং প্ৰশ্নটো হ'ল শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 খ্ৰীষ্টাব্দত। মোগল আৰু আহোমৰ মাজত হৈছিল। 21 নং প্ৰশ্নটো হ'ল শৰাইঘাটৰ যুদ্ধ দুয়ো পক্ষৰ সেনাপতি আছিল লাচিত বৰফুকন আছিল আহোমৰ ফালৰ পৰা আৰু ৰামসিং আছিল মোগলৰ ফালৰ পৰা। 22 নং প্ৰশ্নটো হ'ল প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল 1769 খ্ৰীষ্টাব্দত। 23 নং প্ৰশ্নটো হ'ল দন্দুৰা বিদ্ৰোহ হৈছিল অসম ৰজা কমলেশ্বৰ সিংহৰ দিনত। 24 নং প্ৰশ্ন হ'ল দন্দুৱা বিদ্ৰোহৰ নেতা হৈছিল হৰদত্ত আৰু বীৰদত্ত নামে ভাই ককায়ে। 25 নং প্ৰশ্নটো হ'ল দন্দুৰা বিদ্ৰোহৰ কাৰণ কামৰূপত আহোম বৰফুকন কলীয়া ভোমোৰাৰ অত্যাচাৰৰ বাবে। 26 নং প্ৰশ্নটো হ'ল জলমৱতা নামৰ নকল অহোম ৰজা কীৰ্তিচন্দ্ৰ। 27 নং প্ৰশ্নটো হ'ল চাকৰি ফেটি বুৰঞ্জীৰ ৰচক নুমলী বৰগোহাঁই। 28 নং প্ৰশ্নটো হ'ল মোগলসকল অসম আক্ৰমণ কৰিছিল 17 বাৰ। 29 নং প্ৰশ্নটো হ'ল মানৰ প্ৰথম অসম আক্ৰমণ হৈছিল 1871 খ্ৰীষ্টাব্দত। 30 নং প্ৰশ্নটো হ'ল অসমলৈ মানক আনিছিল বদন বৰফুকনে। বাকী কুৱেশ্যনবোৰ আমি পাৰ্ট 2ত আলোচনা কৰিম। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনখন বজাই দিব পুনৰাই আপডেট পাই থাকিব। তেনেহ'লে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।